এই পানী বটলটো বহুত চৰ্চাত আছে আৰু সেইকাৰণে মই 10 টকা দি কিনি আনিলোঁ বোলো ময়ো দুআষাৰমান কওঁ আৰু বহুতৰ মতে এয়া জাতীয় পতাকা আৰু পেলাই দিবলৈ বেয়া লাগিছে বুলি পোষ্ট দি আছে বহুতে সেইটো কাৰণে ভাবিলোঁ দুজনমানক কৈ দিওঁ আধা জ্ঞান লৈ ভিডিঅ' বনোৱা এইটো কোনটো এংগলৰ পৰা জাতীয় পতাকা যেন লাগে তোমালোকৰ এখন জাতীয় পতাকা হ'বলৈ তাত কি কি লাগে বহুতে পোষ্ট লিখি আছে দীঘল দীঘল লিখি আছে বটলটো কিনিছিলোঁ পেলাই দিওঁতে জাবৰত পেলাই দিওঁতে আমুক হ'ল তামুক হ'ল পেলাই দিবলৈ বেয়া লাগিলে ইণ্ডিপেণ্ডেন্স লিখা আছে এইটো কথা হ'ল নেকি কিবা আৰু যিসকলে আগৰ পৰা পানী বটল বিক্ৰী কৰি আছিলে যিসকল বিছলেৰীৰ পৰা ধৰি বহুত থলুৱা যিবিলাক পানী ব্ৰেণ্ড কোম্পানী আছে তেওঁলোকে আগৰ পৰা হাফ লিটাৰ পানী দি আছিলে 10 টকাত এতিয়া ৰিলায়েন্সে দি আছে 7.5 লিটাৰ সেইকাৰণে এইটো ব্ৰেণ্ডৰ পানী বটল চেলটো বেছিকৈ হৈছে আৰু বেলেগবিলাক কমি গৈছে চেল আৰু ৰিলায়েন্সে দিব পাৰিছে বাকী ব্ৰেণ্ডে কিয় দিব পৰা নাই 7.5 লিটাৰ ৰিলায়েন্সে দিব পাৰিছে বাকী ব্ৰেণ্ডছে কিয় দিব পৰা নাছিলে ইমান দিনে আৰু এনেকুৱা হোৱাটো ভাল এনেকুৱা হ'লে মানে বাকী ব্ৰেণ্ডছবিলাকেও চেষ্টা কৰিব যে 7.5 লিটাৰ দিওঁ বা তাতকৈ বেছিকৈ দিওঁ তেতিয়া মাৰ্কেটত টিকি থাকিব পাৰিব সেয়া আমাৰ কাৰণেই ভাল আচলতে মানুহবিলাকক কি লাগে এই নিউজ অলাবিলাকক কি লাগে মই বুজি নাপাওঁ সস্তা হ'লেও প্ৰব্লেম দাম বাঢ়িলেও প্ৰব্লেম এতিয়া লাগেই কি মানুহক এই দুজনমান ভিডিঅ' ক্ৰিয়েটাৰো বনাই আছে কিবা কিবি যে এইটো জাতীয় পতাকা আমুক তামুক হাঁহিব মানুহে বাহিৰৰ মানুহে শুনিলে হাঁহিব আৰু এইটো মাৰ্কেটত এনেকুৱা এটা কম্পিটিশ্যন লাগে ঠিক হৈছে এইটো বহুত ভাল হৈছে যে ইয়াত 7.5 লিটাৰ দিছে বাকীখিনিও চেষ্টা কৰিব তেতিয়া কমাবলৈ এইটো বুজি পোৱাটো উচিত অন্ধভক্ত হৈ নাযাবা